নমস্কাৰ প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ বহুত বহুত আন্তৰিক স্বাগতম জনালোঁ। এতিয়া আমাৰ ওচৰত পেচেণ্ট এজন আছে, তেওঁ যিটো ভৰি এইডোখৰত মানে হৈছিলে আৰু অলপ অলপ বাকী আছে এইটো মানে এতিয়া মানে তেখেতে মানে আজি চিকিৎসা কৰা আপোনাৰ 1 মাহ কিমান দিন হৈছে 2 দিন হৈছে। এতিয়া আমাৰ মেডিচিন খাইছিলে তেওঁ এইখিনি আছিলে চাহপাতৰ লগত মানে সিজোৱা এইটো মেডিচিন সিজাই পিনি এই ঘাঁডোখৰত মানে চাফা কৰে। তাৰপাছত এইখিনি আছিলে এইখিনি খাই আৰু ইয়াত পিচি পিনি লগাই থয়। এতিয়া বাইদেউ কওকচোন আপুনি আমাৰ মেডিচিন মানে 1 মাহ 2 দিন লগাই মেডিচিনটো আৰু খাই কেনেকুৱাকৈ ভাল পালে অলপ জনাব নেকি? অলপ জোৰকৈ ক'ব। মই কাকপথাৰ গভৰ্ণমেণ্ট হস্পিটেললৈ গৈ তাত এদিন দেখাই কিনে মই বেজি ল'লোঁ, দৰৱ খালোঁ, এসপ্তাহ দিন তাত বাট চালোঁ, চাই কিনে মই ইয়ালৈ গুচি আহিলোঁ। হয়, আহি ইয়াত মই এতিয়া 1 মাহ 2 দিন হৈছে মই ভাল পাইছোঁ বুলিয়ে কৈছোঁ আৰু ভিতৰৰ কথাটো নাজানো। মই দেখাটো মই ভালে পাইছোঁ, সেইকাৰণে মই আকৌ আজি আহিছোঁ দৰৱ নিবলৈ। এইখিনি আপোনাৰ শেষবাৰৰ কাৰণে দিছোঁ মেডিচিন। আজি আপোনাৰ মানে ফিনিচিং মেডিচিন এইখিনি খালে মানে আপোনাৰ মানে সম্পূৰ্ণ মানে আৰোগ্য হ'ব বুলি আমি আশা কৰিছোঁ আৰু ভৱিষ্যতে যাতে নুঠে সেইটোৱে আমি আশা কৰিছোঁ। আৰু আপোনাৰ এতিয়া 1 মাহ 2 দিন মেডিচিন খোৱাৰ পিছত কিবা আপোনাৰ ভৰি ঘাঁডোখৰ কিবা প্ৰব্লেম হৈছে নেকি? টনা আজোৰা বা বিষ চিক বা ভিতৰৰ কিবা কিবি? নাই হোৱা, মই তেনেকৈ একো প্ৰব্লেম পোৱা নাই ন? ঠিকে পাইছোঁ। ঠিক আছে, এতিয়া একো প্ৰব্লেম নাই আপোনাৰ। তেখেতৰ মানে ফাৰ্ষ্ট ষ্টেজ পেচেণ্ট আছিলে, তেখেতৰ বেমাৰটো হৈছিলে 1 মাহ 15 দিন। 1 মাহ 15 দিন মানে বেমাৰটো হোৱা মানে পুৰণা হৈছিলে 1 মাহ 15 দিন হৈছিলে। তাৰপিছত লগে লগে আমাৰ ওচৰত চিকিৎসা কৰিলে। তাৰপাছত তেখেতে আপুনি কেম'থেৰাপি লৈছিলে নেকি ডিব্ৰুগড় মেডিকেল বা গুৱাহাটী বা মুম্বাই সেইবিলাকত? নাই। কেম'থেৰাপি নাই লোৱা। আৰু অপাৰেশ্যন কিবা কৰাইছিলে নেকি? একো কৰা নাই মই তেনেকৈ। একো কৰা নাই। আপুনি কাকপথাৰ মানে গভৰ্ণমেণ্ট হস্পিটেলত দেখালে, তাৰপাছত তাত কেঞ্চাৰ বুলি কৈছে, ডাইৰেক্ট আহিলে ন? ঠিক আছে, ধন্যবাদ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। বহুত বহুত ধন্যবাদ সমূহ অসমবাসী ৰাইজলৈ। মই এতিয়া আপোনালোকক মই দেখাই দিছোঁ আৰু এই মেডিচিনটোৱে কেঞ্চাৰৰ মানে 100% কাম কৰে। যে ফাৰ্ষ্ট ষ্টেজ পেচেণ্ট বহুত ভাল কাম কৰে আৰু ছেকেণ্ড ষ্টেজটো ভাল হয়, কিন্তু ভিতৰত হ'লে মানে অলপ বেছি হ'লে মানে দিগদাৰ হয়। যিকোনো কেঞ্চাৰ মানে ভিতৰ বাহিৰ যিকোনো প্ৰজাতিৰ কেঞ্চাৰে ভাল হয় এই মেডিচিনটোৱে আমি ভাল কৰাইছোঁ। ধন্যবাদ।